এয়া বিজয় এটা মিডল ক্লাছ ফেমিলি ল'ৰা ল'ৰাটোৱে চাহত চেনি কম খায় যদিও কিন্তু ছোৱালীৰ লগত চেনি খোৱাটো অলপ বেছিয়ে ইয়াৰ নাম আকৌ বিবেক ল'ৰাটো কিন্তু খুবেই ভদ্ৰ আৰু সহজ দেখাতো লাগে ন ইয়াক ঐ ৰ এই পিটি যে পিটি মোৰ আগ বেঞ্চতে বহিছে ঐ মক্কেল গিৰা তথা এক্সাম কেনেকুৱা হ'ল ইয়াৰ নাম অভি ইয়াৰ আছে বহুত বেয়া কিন্তু ভাল কামতহে নাই অকণো ধাৰ তেতিয়া হওক এই জীৱনটো আমি একেলগে মই গৈছোঁ বৰ এটা ভাল নহ'লো যিখিনি পঢ়ি গ'লোঁ সেইখিনি নাহিলেই হ'লেও পাছ কৰিব লাগে আৰু মোৰ মজা হৈছে বে আজি পূৰা কমন পৰিছে সেইকাৰণে আমাৰ নিচিনা গম পাওঁ নাই তই এইবোৰ পুৰিয়াবোৰ আনিব লাগে এবাৰ চালি আছিলা হ'ব দে মোৰ থৰ দৈ নকল মাৰি হনমন লাগে তোৰ ঘৰত একো নকয় নেকি কয় আৰু সেইদে বুলি ধৰি লওক কেনেকুৱা হ'ল সোধে আৰু তাৰপাছত সিমান নুসুধে মোক বে ঘূৰীয়া কৰি দিব মোকো একেই হ'ব যাওঁ বৈ যাওঁ বৈ পৰীক্ষা কেনেকুৱা হ'ল ভালেই হৈছে মোৰ পৰীক্ষা বেয়া হ'ব নেকি আৰু ভাল হৈছে যদি ভালেই বাৰু নহ'লে লগৰবোৰৰ আগত লাজ পাবি হ'ব এতিয়া ভাত দিয়ক মই চাইকেল এটা মাৰিছোঁ দেই এইটো ইয়াত টিকি পিনি সেইটো সোমাব ইয়াত ভাগি দে আকৌ বে সেইটো মই আকৌ এইটো কাটিছোঁ ৰ মেৰা প্যাৰ প্যাৰ ৰ এইটো মাৰ সেইটো কেনেকৈ যাব মা না বে মেৰা প্যাৰ প্যাৰ ঐ গুটি থ গুটি এইটো তাৰে মাজে ইয়াত আছিলে নে গুটি প্ৰথম গেমতে কেদাই কৰিব হ'লে আৰু ঠিকে আছে নাই মোৰ তাতে খেলা মজাই বেলেগ আমি কৰিছ ন মই মাৰিবলৈ পাম মাৰ চাইকেল লগা বুম বুম আকৌ মাৰে আমাৰ এইটো মাৰ এইটো মাৰ আকৌ ঐ তই নিচা কোদালি বোলে অঁ বে তই কেনেকৈ গম পালি ইনষ্টাগ্ৰামত দেখিছিলি ইনষ্টাগ্ৰামত দেখিছিলে ঐ ইনষ্টাগ্ৰাম কেনেকৈ চিনি পাওঁ আগতে কলেজৰ লগৰ আছিলে না বাপেৰে ONGC চাকৰি কৰে বুলি কৈ থৈছ কৈন দিবি নাচাৰ কৰে বুলি নকলি কেলে এই কথা এটা আছিলে সেই কাইলৈ লগ কৰিবলৈ আছিলে তহঁতি ওলাবিচোন কোনোবা যাব নেকি মইতো কাইলৈ নোৱাৰিম কি খোৱাবি এই শিখৰ এটা খাই ল'বি না বে শিখৰ একো নাই দে খাই ল'ম এইটো ইয়াক কাটি তাত মমচা হৈ যুগনো 100 টকা এইটো মাৰি ল ৰ মাৰিছোঁ ইনছে মিলিয়ে ঐ যাওঁগে বৈ বুঢ়া দেৱল আহিলা কাৰতহে আহিম কৈছিলা বাইকত আহিলাচোন হেৰি মোৰ কাৰখন ছাৰ্ভিচিঙত দি থৈ আহিছোঁ জাষ্ট আৰু সেই পাপাই ল'ব আবে যিটো দিছে সেইজন কোন তোমাৰ ফ্ৰেণ্ড হয় নি এইজন এই আমাৰ লগত কাম কৰা ল'ৰা আছে পাছত আৰু সেই মই কাৰ ল'ব পৰা বাইকখন সিয়ে চলাই লয় তাক ক'লোঁ বোলো বৈ এফালৰ পৰা হ'ম তাক লৈ বাহ বাইকখনো দি দিলা হ'ব দিয়া যাওঁ এতিয়া নেক্সট টাইম আহিলে কাৰখনো লৈ আহিবা অলপ ফুৰিব যাম অঁ এই শুনাচোন এই তোমাৰ ওচৰত 20 এটা কেছ হ'ব নেকি মানে মোৰ কেছ নাই তোমাৰ ওচৰত 20 এটা নাই মোৰ ওচৰত আছে নেকি চাম ৰ'বা নাই মোৰ ওচৰত 50 এটা আছে এইটোকে লৈ যোৱা
মই মানে কেছ নাৰাখোঁ তাক এতিয়া শিখৰ এটা খুৱাম ক'লোঁ হ'ব দিয়া মানে এইবোৰ দোকানত জিপে নহয় ন হ'ব তেতিয়া যাওঁ বাই 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 আৰু অলপ দেৰি কৰিলিগৈ কি আৰু কি কৰিছিলি তই মোৰ কথা একো নাই কোৱা আৰু হেৰি ভাল ল'ব আৰু সেই দেখুৱাইছে দেখাততো লগা নাছিলে হ'ব দে বৈ তোৰ হেৰি চাই ল শিখৰ পইচা ওলাই দে আৰে দে না বে তই চলা বৈ ঐ নতুনকৈ যে পোষ্টকেইটা ওলাইছে তহঁতি এপ্লাই নকৰ কেলে মই এইবোৰ কৰি থাকিবলৈ নাই দেই 100 টকা ভৰি আমি ডাইৰেক্ট পইচা দিম এপইণ্টমেণ্ট ল'ম এপইণ্টমেণ্ট ল'ব হেৰি তই কৰিলি নেকি মোৰ সঁচা কথা ক'বলৈ গ'লে মোৰ চাকৰিৰ প্ৰতি এনেও ইণ্টাৰেষ্ট নাই আৰু মই সৰু সুৰাকৈ কিবা বিজনেছ এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ হ'লেও চাই লওঁ দেই এপ্লাই কৰিব পাৰোঁ ঠিকেই ঐ হেৰি নহয় আমাক সেইদিনা মাতিছিলে যেন কি কৰিবি এতিয়া যাব লাগিব ওলাই থাকিবি যাব লাগিব সেইটোৱে কৈছোঁ হয় নাই ঐ ইয়াকো কৈ দিওঁ নেকি হেৰি জাষ্ট ওলাবি ঐ তোকো কৈছোঁ বে মানুহজন আছে সঁচাকৈ কৈছোঁ জাষ্ট ওলাবি তোৰ কাম ভালকৈ কৰি পিনি থৈ দিব সঁচা কথা কৈছোঁ মইতো এইবোৰ নিজেও নকৰোঁ আৰু পাৰিলে মানে তহঁতেও নকৰিবি ফচিবি আকৌ কেনেবা দুইটা হ'ব চা আমাক এইবোৰ জ্ঞান দিব নালাগে তই জ্ঞান দিবা বা আমাক জ্ঞান নিদিবি কৃষ্ণ চিন্তু চিন্তু ব্ৰ হোৱাটছআপ ক'ৰপৰা আহিলি চিন্তু এই ইণ্টাৰভিউ এটা আছিলে তাকে দি আহিলোঁ কেনেকুৱা হ'ল কেনেকুৱা মানে দি থৈ আহিছোঁ আৰু কি হয় নাজানো বাকী ভগৱানেহে জানে আজিকালি ক'তনো আমাৰ দুখীয়া মানুহবোৰ চব দেখোন পাৱাৰ পইচা খেলে এইটো হয় বাৰু হ'লেও ট্ৰাই কৰি থাক কোনোবা নহয় কোনোবা এদিন পাই যাব পাৰোঁ তাকে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আৰু এনেই ৰৈ আছিলি আমি এনেই আৰু কি কৰিবি নো আকৌ মই গোৱা দিব আছে যাওঁ ল'ৰাটোলৈ বেয়া লাগে সঁচাকৈ ল'ৰাটো সৰুৰ পৰা ইমান সংগ্ৰাম কৰি জীৱনটো ডাঙৰ দীঘল হৈছে আৰু এতিয়াতো সি চাকৰি এটা যোগ্য থাকিও কিছুমান মানুহৰ কাৰণে সি চাকৰি এটা পোৱা নাই আমাকে শুনাইছে কথা সেইটো কথা নহয় এই হ'ব বাদে থৈ এতিয়া হেৰি কৰোঁ ঘৰ যাওঁ পটকনে খচখচকৈ ফটোকেইখনমান মাৰি দিয়ে না অকল এষ্টেটিক বে এষ্টেটিক বুলি কয় এইটোক না ই এটা মডেলেই আৰু আহা তোমালোক বহা তোমালোক আপুনিয়ে নহয় জানো চলিহাদা চলিহা মোৰ নাম চুটকিত কৈ দিম কাম কোৱাচোন কি আছিল তোমালোকৰ কাম এই আপোনালৈ টেলিফোন কৰিছিলোঁ আমি দুদিনমানৰ আগত তোমালোক ন ৰবা দেই মোক ফোন আহিছে তামোল দা আমাৰ ঘৰলৈ আজি আহিবচোন অনুমতি ধৰিবলৈ ঠিক আছে আপোনালোকৰ ঘৰত আজি অন্নগুটি থৈছে ন ঠিক আছে মই যাম বাৰু খালি হাঁহটো নথব আমাৰ মানে এই বাবা হেৰি আমাৰ আকৌ মানে হাঁহটো নথব খালি মোৰ মানে একদম পুৰণা শুকাই যায় বুজিছেনে ঠিক আছে ধন্যবাদ দেই মোৰ ছোৱালীজনীয়ে চাকৰি দিয়াৰ বাবে এই তামোল দা আপুনি কি কথা কয় হে ধন্যবাদনো কিয় দিব লাগে আপোনাৰ ছোৱালী আৰু মোৰ ছোৱালী একেহে হা খালি মুঠতে আৰু বিবাহ সংক্ৰান্তে মনত পেলালে হ'ল ঠিক আছে ঠিক আছে তোমালোকৰ এতিয়া কি আছিল হেৰি কেলেই আপোনাক যেন কৈছিলোঁ এতিয়া তোমালোকে হেৰি কৰিবা দুইটা মিলাই 5 লৈ আহিবা হেৰি 500 নেকি 10,000 হৰি 5 মানে 5,000 নহয় দুইটাৰ মাজতে মাত্ৰ 10 লাখ ইমানকৈ ল'বনে দুইমান লোক নেকি ভাইটি তোমালোকে বাইক কিনিবলৈ আহি চাইকেলৰ দাম মাৰিলে নহ'ব নহয় বাবা মোৰ মানে মালটো একদম ওপৰলৈকে বিচাৰে মই মানে চবতে মেনেজ কৰিব লাগেতো গম পাইছেনে চবেই মালাটো খাব বিচাৰে বুজিছেনে সেইটো কাৰণে তোমালোকে 10 লাখ লৈ আনিবা দুটাই আৰু মোৰ একদম একাউণ্ট নম্বৰটো মই তোমালোকক হোৱাটছআপত দি দিম নহ'লে মানে হেৰি কেছ হ'লে মানে মোৰ মানুহজনী আৰু ছোৱালীজনী মানে লৈ পিনি ধৰি দিয়ে বুজিছানে হ'ব দিয়ক হ'ব ঐ হ'ব মই মেনেজ কৰিম নহয় হ'ব তেতিয়া আমি এতিয়া গৈ থাকোঁ আৰু সেই আপোনাৰ একাউণ্ট ডিটেইলছ আপোনাক হোৱাটছআপত দি দিব
অঁ কওক মোৰ এই একদম ৰিয়েলমি নম্বৰটো লৈ যাওক তোমালোকে এইটোত হোৱাটছআপ কৰিবা বুজিছানে ঠিক আছে এইটো লোৱা তেতিয়াহ'লে আমি গৈ থাকোঁ হা আহিছোঁ দেই অ' মা এই মই যে কৈছিলোঁ মানুহজনৰ কথা এই গৈছিলোঁ আজি মই এপ্লাই কৰা চাকৰিটোৰ কথা এপইণ্টমেণ্ট দি দিব 5 লাখ টকা লাগে 5 লাখ ক'ত পাবি ইমান টকা মই কথা এটা ভাবিছোঁ আমাৰ যে সেই খেতি কৰা মাটিকেইটা বিকি দিওঁ নহ'লে বন্ধকত দি দিব লাগে বিকি দি খাবি কি হ'ব আৰু চাকৰি পালে তাতকৈ বেছিয়ে লৈ ল'ম মাটি হ'ব দেউতা আহি লওক মই পাতিম বাৰু পিছত নমস্কাৰ গভৰ্ণমেণ্ট আপোনালোকৰ স্বাগতম জনাইছোঁ মই অজয় গগৈ বাতৰি আৰম্ভণি এটা বিগ ব্ৰেকিং নিউজ চলিহাদা ওৰফে বিমল চলিহাদা পুলিচৰ কয়েকজন বহুত নিবনুৱাৰ পৰা লাখ লাখ টকা লেনদেন কৰি আছে চৰকাৰী চাকৰি নামত এয়া আমাৰ টিভি স্ক্ৰীণত দেখিব পাইছে বিমল চলিহা এইজনে হৈছে সেইজন বিমল চলিহা যি বহুত নিবনুৱাৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰিছিল চৰকাৰী চাকৰি নামত যি সময়ত নিবনুৱা সমস্যাই গোটেই অসম জুৰুলা কৰি আছে আৰু ইয়াৰ সুবিধা লৈ আছে এনে একাংশ চাকৰিদাৰ পইচা নিয়াটো কি হ'ল মাত নাই নেকি পইচাখিনি এনে পঠিয়ালি দিব আজি দেউতাই তোকো দিব মোকো দিব এতিয়া ওলাই গ'লিগৈ দেউতাই মুখে গালি পাই থাকিব ঐ বেগদাবাক কি জান মই ৰহ বুলিয়ে কৈছোঁ মোৰ বে মাথাই কাম নকৰা হৈছে জানো মই কি কৰিলোঁগৈ একো ভাবি নোপোৱা হৈছোঁগৈ আৰু চা মই তহঁতক কৈছোঁ তহঁতি পইচা ধান্দা নকৰিবি তহঁতি মোৰ কথা শুনিলি আৰে কোনে গম পায় আমাৰ লগত এনেকুৱা হ'ব বুলি ঐ বেগদা দে তই নালাগে নিও খাব সেই দে না এই দি দে তই আৰু নাখাবি আকৌ হ'ব বাকচোন গম পাওঁ নে আগতে মই এনেকুৱা নাছিলোঁ নহয় চা শুন এই মেট্ৰিকৰ ৰিজাল্ট দিয়া দিনাখন মোৰ সেই কাষৰ সেই দীপেনৰ খবৰ লোৱা মানুহ এই ৰ না মোৰ কথাটো শুনি ল তাহাঁতৰ ঘৰত মানুহ ঢেৰ কিন্তু মোৰ ঘৰত নাই কাৰণ সি ফাৰ্ষ্ট ডিভিজন গৈছিলে মই থাৰ্ড ডিভিজন কি জীৱনত কি ফাৰ্ষ্ট ডিভিজন যোৱাটোৱে মূল্য আছে নেকি কি আমাৰলৈকে থাৰ্ড ডিভিজন যোৱাকেইটা মূল্য নাই মই সেইদিনাই ভাবি ল'লোঁ জীৱনত কিবা এটা পকাই হ'লেও মই প্ৰথমত থাকিম আৰু আজি এই অৱস্থা ইজি পথবোৰ বাচি বেয়া পথলৈ গৈ থাকিলোঁ মোৰ ক্ষেত্ৰতো একে ন চা ধৰি কোৱাটো ঠিকেই সেইদে বুলি কৈতো আমি বেলেগৰ সফলতা খাই ল'ব নোৱাৰোঁ ন হয় নাই তহঁতি যদি এই চাকৰিটো পালিহেঁতেন তহঁতি কাৰোবাৰ নহয় কাৰোবাৰতো তহঁতি কষ্টত পানী ঢালিহেঁতেন হয় নাই অভি মই ঢালি সেইটোৱে নিজৰ যিটো যোগ্য থাকে আমি সদায় সেইটো কৰিব লাগে তই ঠিকেই কৈছ কিন্তু মই এতিয়া একো পথেই বিচাৰি পোৱা নাই চা ভাই সেইটো জীৱনৰ ৰাস্তা হয় ইয়াত যদি ক'ৰবাত এনেকুৱা চিধা নহয় ক'ৰবাত আকৌ এনেকুৱা মুখা সেইদে বুলি কৈ আমাৰ নিজৰ পথত আমিতো নিজে কষ্ট কৰি হ'লেও নিজৰ সদায় লক্ষ্যত আমি আগবাঢ়ি যাব লাগিব এই বাজে থোৱা নাই এইবোৰ যাবলৈ নাই চাবলৈ নাই কিন্তু তই যাবি নি ক হেই মই এতিয়া ক'তো যাব মন নাই ঐ তহঁতৰ বহুত নিচা সোনকালে খা এইটো খতম কৰ আৰু যাওঁ বৈ অকণ খাই লওঁ এই পেকেটা দে এই নালাগে সেই দে নালাগে থ গৈ চা ৰ সিহঁতক জেকেটা দিম এইবিলাক কি হ'ল ক তহঁতৰ লগত কথা এটা আছিল বে তহঁতৰ আমালৈ অলপো বেয়া নালাগেনে কি বেয়া নালাগে
তহঁতি আমালৈ অলপ ভাবি চাবি দেখিছই দেখোন আমি বেকাৰ সদায় আমি ইয়াতে আড্ডা মাৰি ফুৰোঁ আমাকো কিবা এটা কৰি দিবি আৰু চাকৰি তাকৰি এটা যাওঁ গৈ গৈ ৰ চা গৈ এনেই মাথাটো কাম কৰা নাই আকৌ মাথাটো বেয়া কৰি নবি ভাল নিবি দাদা এনেকৈ নকবি আকৌ এতিয়া আমাক কিবা এটা কৰি দিব ন তই দিবি ন এনেই জ্বলা জুইত চা ঘিউন ঢালিবি আৰু চা আমাৰ লগত বাদ দিয় বাদ দে না শুনা কথা এটা ক'বলৈ আছিলে কালি দেউতাহঁতৰ তাত ইণ্টাৰভিউ পাতিছে ন অফিচত অকল এটাই পোষ্ট দেউতাই অলৰেডি বুকিং কৰি থৈছে কিন্তু মই হ'লেও ইণ্টাৰভিউটো দিবগৈ লাগিব দি দিবি আৰু কি কওঁ ভাবিছোঁ দি দিবি এতিয়া পাইছ হ'লেও মোৰ ল'বলৈ মন নাই আৰু দি দিবি বাৰু চাই লওঁ চাই ল'বি ঐ জান তোমাৰ আইফোন দিব নোৱাৰিনো কি হ'ল তোমাক বুলি ফোন দিম না কিয় তুমি বুজি নোপোৱা মোক অলপ টাইম দিয়া না তুমি ৰ'বা দেই ফোন পাইছে হেল্ল' হেল্ল' ঐ ল মাল খাৱা তই বলি আছ নি ৰাতিপুৱাই মাল খাবলৈ না মই এতিয়া যাব নোৱাৰো মাইকী লগত কথা পাতি আছোঁ এতিয়া তোৰ খাব নালাগে বাদ দে এতিয়া ফোন ৰাখ হ'ব দে পিছত পাতিম তোৰ লগত হ'ব দে তেতিয়াহ'লে তই নিভাগেয়ে কৰি থাক ভাল তোমাৰ ঘৰ ওচৰতে ন ওচৰতে তোমাৰ মোৰ প্ৰায় 3 কিলোমিটাৰমান আহিব লাগে চিন্তু তইও আহিছ আৰু আহিছোঁ আৰু দেই চাইকেল পকাই সোধে দেৰি হৈ গৈছে তই কেতিয়া আহিলি মোৰ প্ৰায় আধা ঘণ্টামান হ'ল তাকে আৰু টেনশ্যনে হৈ গৈছে দেই কি বা সোধে ইমান টেনশ্যন কিহৰ পাৰিবি দে অঁ আছো কি কৰিলোঁ বে মই এইবোৰ জীৱনত আৰু একো কৰিব নোৱাৰিম যেন লাগিছে মই মৰি যোৱাই ভাল আৰু হেল্ল' দেউতা মই চাকৰিটো নকৰোঁ বুলি ভাবিছোঁ কিয় কি হ'ল আকৌ মই কেনেকৈ চাকৰিটো লওঁ বাৰু নিজৰ যোগ্য নথকাকৈ মোতকৈ ইয়াত বহুত ভাল ভাল ল'ৰা ছোৱালী আহিছে ন ইয়াত ইণ্টাৰভিউ দিবলৈ তাহাঁতৰ সফলতাখিনি মই কেনেকৈ কাঢ়ি লওঁ বাৰু চাকৰি নকৰিলে কিহে কৰিবি মই ভাবিছোঁ যে মই সৰুভাৱে কিবা বিজনেছ এটাকে আৰম্ভ কৰোঁ যদি কেইটকামান পইচা দিব পাৰা তুমি হ'ব তোৰ যি ইচ্ছা তাকে কৰ ঠিক আছে হ'ব দে দেউতা
ফোনটো ৰিচিভ নাই কৰা যে তই ক মই আজি ইণ্টাৰভিউটো নিদিলোঁ নহয় কিয় বে তাত আজি চিন্তু গৈছিল নহয় কথাটো জানোৱে ন সি কিমান চাকৰি এটাৰ কাৰণে কষ্ট কৰি আছে মোতকেতো চাকৰি এটা তাইহে বেছি দৰকাৰ কাৰণ নল'লোঁ এতিয়া কিহে কৰিম বুলি ভাবিছ মই ভাবিছোঁ তই মই আৰু অভি সৰু সুৰাকৈ বিজনেছ এটাকে আৰম্ভ কৰোঁ আজি দেউতাক ক'লোঁ পইচা কেইটকামানৰ কথা আৰু দেউতাই দিম কৈছে তই মানে ইমান ভাবি আছ আমাৰ কাৰণে লগৰ কামত নাহিলে তোৰ কি চলিহা কামত আহিব নি হা হ'ব ওলাই আলি মোলৈ মই গৈছোঁ আৰু অভিকো কৈ দিওঁ মই গৈছোঁ ৰ এই তিনি বন্ধুৱে জীৱনৰ নাৱত তুলুং ভুতুংকৈ যাত্ৰা কৰিছিল যদিও অৱশেষত তেওঁলোকে পাৰ পালে জীৱনৰ প্ৰতিটো খোজতে বাধা আহিবই কিন্তু এই বাধাক তেওঁলোকে আগবাঢ়ি যাব পৰাটোৱে প্ৰথম লক্ষ্য হ'ব লাগে তেন্তে আহিছোঁ পুনৰ লগ পোৱাৰ আশা থাকিল ধন্যবাদ